নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আজি আমি নখচুকীয়া হোৱা কেনেকৈ ভাল কৰিব পাৰি তাৰে আলোচনা কৰিম। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। নখচুকীয়া কিয় হয় সেইটো প্ৰথমে জানি লওক। যেতিয়া নখটো ছালৰ ভিতৰলৈ বাঢ়ি সোমাই যায় তেতিয়া নখচুকীয়া হয় আৰু বহুত বিষ অনুভৱ হয়। বেছি টান জোতা পিন্ধিলেও নখচুকীয়া হ'ব পাৰে বা ইনফেকশ্যন হ'লেও হ'ব পাৰে। যেতিয়াই নখচুকীয়া হয় তেতিয়া ভৰি কেইটা গৰম পানীত অলপ নিমখ দি 15 বা 20 মিনিট সময় ৰাখি ধুই পেলাব। এনে কৰিলে বিষ নাইকিয়া হ'ব। তাৰ পাছত নখৰ যিটো চুকত হৈছে সেইটো সাৱধানে কাটি তাৰ তলত কপাহৰ সৰু টুকুৰা সুমুৱাই দি বেণ্ডেজ দি বান্ধি থ'ব। এনে কৰিলে নখটো আকৌ ছালৰ তলত সোমাবলৈ চান্স নাপায় আৰু ঠিক হৈ যায়। ইয়াৰ উপৰি বিষ নাইকিয়া কৰিবলৈ নখত নেমুৰ টুকুৰাৰে চাফা কৰিব আৰু তাৰ লগত নখৰ চুকত এণ্টিছেপ্টিক ক্ৰীম লগালেও বিষ নাইকিয়া হ'ব। নখচুকীয়া বেমাৰত পাণৰ ঠাৰিৰ ৰস লগালে অতি সোনকালে বিষ নাইকিয়া হয়। তাৰ কাৰণে পাণৰ ঠাৰিত মিঠাতেল লগাই জুইত পুৰি লৈ তাৰ ৰস নখত দিলে বহুত আৰাম পাব। বন্ধু-বান্ধৱীসকল, এইখিনি উপায় ব্যৱহাৰ কৰি চাওক, নিশ্চয় সুফল পাব। আপোনালোকক আকৌ লগ পাম। আজিলৈ বাই বাই এণ্ড টেক কেয়াৰ।